सब मां कौन है? थैंक यू सर। सर एक मोर डॉक्यूमेंट लो। তোমাৰ পৰিচয়? सर मोर नाम मानस दास, मोर घर लखीमपुर আৰু মই BBM কলেজৰ পৰা ফাৰ্ষ্ট ক্লাছ লৈ গ্ৰেজুৱেচন কৰিছো। তোমাৰ গ্ৰেজুৱেচনৰ পাৰ্চেন্টেজ কিমান? सर মোৰ 67.8। তুমি মেৰিড নে? यस सर মই মেৰি। তোমাৰ বয়স? सर মোৰ বয়স 24। এটা তুমি কথা এটা কোৱাচোন, স্যার। এই ভেকেন্সিটোৰ কাৰণে তোমাৰ নিচিনা আৰু বহুত কেণ্ডিডেট আহিছে, এতিয়া তুমিয়ে কোৱা আমি তোমাক কিয় পোষ্টটো দিব লাগে? सर এইটো মানে এইবিলাক কামত স্যার আগৰ পৰা এক্সপিৰিয়েঞ্চ আছে। সো স্যার মই অলপ ভালকে কৰিব পাৰিম আৰু যিমান হয় আপোনালোকক মানে ফুলফিল কৰিব পাৰিম আৰু এইটো কামত স্যাৰ। ঠিক আছে, আৰু তুমি এই ফৰ্মখন লোৱা, ইয়াতে মই হবি আৰু ছেক্সটো লিখি দিয়া। তুমি যে যাব পাৰা, ৰিজাল্টটো মানে ৱেইট কৰিব লাগে। ঠিক আছে স্যার। পালে বলে মোক যি দিলে আপোনাক কিয় লাগে? না মই প্ৰথম ইণ্টাৰভিউ দিবলৈ আহিছো, নতুনকেইটা কৰি গৈছো। মই তইটা আপোনাক কিয় ক'ব লাগে? চাওক কওকচোন। শুনক আপুনি ভালকে। 67.8 তাৰপিছত মেৰিড 24 এইবিলাক কাম আগৰ পৰা এক্সপিৰিয়েঞ্চ আছিলে আৰু হবি আৰু ছেক্সটো দুইটা দিছে অকণ দেই। থেংক ইউ। Thank you, sir. Sir, আপোনাৰ বায়'ডাটাত বয়সটো নাই যে, বয়স কিমান হৈছে আপোনাৰ? ছাৰ বয়স 67.8। কি হয় ছাৰ? আপুনি মেৰিড নে? হয় ছাৰ মেৰিড। আপোনাৰ সন্তান আছেনে? আছে ছাৰ। এনে সন্তান কেইটা? 24। কি? সম্ভৱ নে আজিৰ দিনত? হয় ছাৰ সম্ভৱ, মোৰ আগৰ পৰা এক্সপিৰিয়েঞ্চ আছে ছাৰ। कौन है ये लोग? कहां से आते हैं ये? ঠিক আছে, আপুনি এতিয়া যাব পাৰে। ছাৰ আগৰজনক কিবা ফৰ্মখন দিছিলে, ফিল আপ দিছো। ইয়াত আপুনি আপোনাৰ হবিটো আৰু ছেক্সটো লিখি দিয়ক। এতিয়া আপুনি যাব পাৰে। ঠিক আছে ছাৰ, আহিছো। ৰ'বচোন ৰ'ব, আপুনি ইয়াত হবি আপোনাৰ ছেক্স বুলি লিখিছে যে? হয় ছাৰ, মোৰ হবি ছেক্সে হয়। কি হ'ব আপুনি যাওক। ছাৰ মোৰ চাকৰিটো হ'ব ন? হ'ব 100% হ'ব। আপোনাৰ নিচিনা মিলিয়ন মানুহ পোৱাই নাই আমি আজিলৈকে। ঠিক আছে ছাৰ, আহিছো। যাওক। ল'ৰাজন পাগল নেকি? পাগল মানে আগৰজনৰ পৰা কমপ্লিট নকল কৰিছে, গম পাই নাই? 67.8 বয়স। আগৰজনৰ পাৰ্চেণ্টেজটো কৰিলে জীৱনত পোৱা নাই দেই এনেকুৱা। ঠিকে আছে দিয়ক।